আবেলিৰ ৰামধেনু। প্ৰস্যাত ৰাঙলী বেলিটো ডুব গ'লেই তই আহিবি নাৱৰীয়া, তাই অহাৰ কথা আছিল। লাহেকৈ নাওখন চপাই দিবি। আজি মই তাইক গোলাপ নিদিওঁ বুজিছ। ৰঙা পাখিৰ আঁৰৰ কাঁড়িটোলৈ খুব ভয় তাইৰ। এই বুৱতী নৈৰে এপাখি গোলাপী পদুম ছিঙি গুচি দিম তাইৰ হাতত। তই কিন্তু নাওখন লাহেকৈ চলাবি। এয়া যে আমাৰ ভাল পোৱাৰ নাওখনি। অসংযত কেশগুচ্ছত বতাহীৰ বা লাগি উমলোতেই পানী ছটিয়াই সদ্যস্নাতা কৰিম। পাহাৰীয়া অৰ্কিডেৰে শুৱনি হ'ব তাই। তৰাই চাকি নজ্বলাওঁতেই, জোনবাইৰ সাধু নুশুনোতেই নীলা আকাশেৰে তাই পাবহি। কহুৱা হৈ নাচিব তাই আজি মোৰ বুকুত। কত যে আয়োজন। আজি মোৰ কবিতা নুশুনে তাই। কলিজাটো বিনিময় কৰাৰ কথা দিছিল যে, আৰু উশাহটো বগোৱা বাই হৈ মোৰ বুকুলৈ সোমাই আহিব। আমাৰ সিকিনডালিত বতাহ চৰাইজাক সোনকালেই ঘৰমুৱা হ'ব। আশাৰ ঘৰটোত তাইৰ নুপুৰে শব্দ কৰিব ৰুণুক জুনুক। অবিশ্বাসৰ স্বাক্ষৰেৰে বাট ভেটি বিশ্বাসৰ পথ বিচাৰি ল'ব। আকাশখন সাক্ষী হৈ মেঘবোৰৰ হ'ব ঘনকৈ অহা যোৱা। তাইৰ পথটো ধূলিয়ৰি যেন পাইছোঁ। তাতে নগাভৰু কমখন সাজোন কাচোন নে? পলামকৈ হ'লেও জোনাকী পৰুৱাৰ গাত খুন্দা লাগি আহিব তাই আহিব। তই নাযাবিকৈ নাৱৰীয়া, ইপাৰৰ পৰা সিপাৰলৈ টলুং ভুটুং নাওখনিত নকৈ সপোনে পোখা মেলিব। তই নাযাবিকৈ অ' নাৱৰীয়া, তাই অহাৰ কথা।